এফালে সাংঘৰ আৰু আনফালে ব্ৰহ্মপুত্ৰ আৰু আমি মথাউৰিয়ে গৈ আছো ঢকুৱাখানা সমষ্টিত আহি পাইছোহি আৰু ঢকুৱাখানা সমষ্টিত আমি এতিয়া ভিতৰৰ অঞ্চললৈ সোমাম বগীবিল ব্ৰিজ পাৰ কৰি আছো আৰু সেইপাৰে আমি বৰ্তমান 4-5টা সমষ্টি আজি আমি টাৰ্গেট কৰিছো আমি মেজিকেল প্ৰেডিকশ্যনৰ যিটো সমীক্ষা আমি কৰিব লাগে সেই সমীক্ষাটোত সাধাৰণতে আমি এষ্ট্ৰলজিকেল দিশটো আমি চাওঁ প্ৰাৰ্থীজনৰ এষ্ট্ৰলজিকেলি নিউমৰলজিকেলি যিটো ভোটদান কৰিব সেই তাৰিখত কেনেকুৱা তেওঁৰ স্থিতি তেওঁৰ সেই কালচোৱাত কি সেই সময়কণত তেওঁৰ কি যোগ চলি আছে বা দোষ চলি আছে সেইবোৰ এটা ডাঙৰ নিৰ্ণায়ক ভূমিকা পালন কৰে আৰু লগতে আমি প্ৰত্যেকটো ঠাইত এনেকৈ আমি যাবলৈ চেষ্টা কৰোঁ আমি পটককৈ কোনোবা এঘৰ মানুহৰ তাতে যাওঁ তেওঁলোকৰ লগত কথা পাতোঁ সেইখিনি গোপনীয়তা ৰক্ষাৰ বাবে আমি আপোনালোকক ভিডিঅ'ত দেখুৱাব নোৱাৰিম আৰু আমি ঠাইসমূহ ভ্ৰমণ কৰি এটা আভাস ল'ব বিচাৰোঁ যে এই যে অফিচবোৰ খুলিছে বিভিন্ন ঠাইত অফিচবোৰ থাকে আমি অফিচবোৰ চাওঁ অফিচবোৰত কেনেকুৱা ধৰণৰ মানুহ আছে সমাগম কেনেকুৱা বা অফিচবোৰ কিমান কৰ্মৰত হৈ আছে যিবোৰ কাৰ্যালয় স্থাপন কৰা হয় অস্থায়ী কাৰ্যালয় যিখিনি স্থাপন কৰা হয় আমি ঠায়ে ঠায়ে সেইবোৰো উমান ল'বলৈ চেষ্টা কৰোঁ আৰু যিবিলাক এক্টিভিটিজ হৈ থাকে এক্টিভিটিজ কেনেকৈ গৈছে কেম্পেইনিং ক'ত হৈছে কেম্পেইনিং কৰি অহাৰ পিছৰ যিটো ৱেভ সেইটো আমি এটা অনুধাৱন কৰিবলৈ বা আমি এটা চাবলৈ আমি বুজিবলৈ আমি চেষ্টা কৰোঁ আৰু এইটো এটা খুব সাইকোলজিকেল এটা এক্সপেৰিমেণ্ট বুলি ক'ব পাৰি ছ'চিয়েল এক্সপেৰিমেণ্ট য'ত আমি ছ'চিয়েলি আমি মানুহবোৰক আমি কানেক্ট কৰোঁ আৰু তেওঁলোকৰ যিবোৰ ইচ্ছা আছে সেই ইচ্ছাবোৰ আমি জানিবলৈ মাইণ্ড ৰিড কৰিবলৈ আমি চেষ্টা এটা কৰোঁ মাইণ্ড ৰিডিংটো সাধাৰণতে মেজিকত ব্যৱহাৰ কৰা হয় মেণ্টেলিজিম বুলি কোৱা হয় যিটো মানুহৰ কি ভাবি আছে বা কি হ'ব গৈ আছে কি সিদ্ধান্ত ল'ব সেই সকলোবোৰ কথা আমি গম পাওঁ আৰু মেজিকেল প্ৰেডিকশ্যনত এটা কথা কি ভাল লাগে এনেকৈ আমাৰ প্ৰত্যেকজনে আমি এই গাড়ীখনত আমি ঘূৰি আছোঁ আৰু এটা টীম আমাৰ এডভান্স টীম এটা আগৰ সমষ্টিটো পাৰ কৰাৰ আগত যায় প্ৰত্যেকটো জেগা প্ৰত্যেকটো ঠাই প্ৰত্যেকটো সৰু সৰু গলি সৰু সৰু ৰাস্তালৈকে যোৱাৰ সৌভাগ্য হয় আৰু অসমখনক একেবাৰে ওচৰৰ পৰা চাবলৈ চেষ্টা হয় যিটো সাধাৰণতে গুৱাহাটীত বহি থাকিলে গুৱাহাটীত থাকিলে সেই বস্তুটো নাপায় গাঁৱৰ একেবাৰে ভিতৰত চুকে কোণে চহৰ পাওঁ কিন্তু মোৰ বেছি মজা লাগে যেতিয়া এনেকৈ ভিতৰৰ এলেকাত আমি সোমাওঁ ভিতৰৰ মানুহবোৰৰ কথা পাতোঁ দোকান পোহাৰবিলাক চাওঁ তেওঁলোকৰ লগত অলপ আড্ডা মাৰোঁ তেওঁলোকৰ মনৰ কথা বুজিবলৈ চেষ্টা কৰোঁ কি ৱেভ চলি আছে যিবোৰ প্ৰাৰ্থী আছে ভোট আদায় কৰিব বিচাৰিছে কি ইছ্যু লৈ তেওঁলোকে নামিছে কেনেকুৱা ধৰণৰ ৰণনীতি কৰিছে সকলোবোৰ আমি বুজিবলৈ চেষ্টা কৰোঁ আৰু সেইপিনে আপুনি চাওক মাজুলীত যিহেতুকে আছোঁ মাজুলীত ধুনীয়া নৈ আপোনালোকে পৰিৱেশটো দেখা পাইছে চাগে আৰু এই পৰিৱেশটোত এই ইমান সুন্দৰ ৰাস্তাৰ মাজেৰে এই সুন্দৰ পৰিৱেশটোত গাড়ী চলাই যোৱাৰ এটা আমেজ থাকে আচলতে মেজিকেল প্ৰেডিকশ্যন মানে নিজৰ এটা ফূৰ্তি বুলিও ক'ব পাৰি এটা ভাগৰটো সেইকাৰণে অনুভৱ নহয় আপোনালোকে লক্ষ্য কৰিব আমি ৰাতি হোটেল হওক লজ হওক বা কাৰোবাৰ ঘৰতো যদি আছোঁ আমি গৈ পাওঁতে আমি সামৰি সকলোবোৰক লগ ধৰি সামৰি গৈ পাওঁতে মোটামুটি 1, 2, 3টা বাজি যায় আৰু ৰাতিপুৱা 4টা 5টা বা 6টা বজাত আমি মেক্স টু মেক্স 6টা বজাত আমি তাৰ পৰা ওলাই আহিব লাগে 6টা বজাত ওলাই আহি আমি আৰম্ভ কৰিব লাগে নহ'লে আমি টাইমত
শেষ কৰিব নোৱাৰিম কিন্তু এই যিটো ভাগৰ এই ধৰক যোৱা বিগত আমি 7 দিন 8 দিন 2 ঘণ্টা বা 3 ঘণ্টা হাৰ্ডলি শুইছোঁ ৰাতি আৰু দিনটো ট্ৰেভেল থাকে ক'ৰবাত হেৰি থাকে চ' ভাগৰ অনুভৱ নহয় যেতিয়া আমি এনেকুৱা ঠাইবোৰৰ মাজেৰে যাওঁ কিবা এটা ভাল লাগে কিবা এটা ৰিলেক্সড ফিল হয় আৰু এটা শান্তি এটা পিচ পায় এইখিনিতে জনাব বিচাৰিছোঁ যে ৰাস্তাসমূহ কিন্তু ডেভেলপ হৈ আছে আমি এইটোও অনুভৱ কৰিছোঁ কাৰণ আমি যেতিয়া 2014-2019ত যেতিয়া আমাৰ 100% একুৰেট হৈছিলে তেতিয়া এনেকুৱা ধৰণৰ ৰাস্তা নাছিলে আমি যাবলৈ বৰ টাইম লাগে এটা সমষ্টি আমি শেষ কৰিবলৈ বহুখিনি টাইম লাগে কিন্তু আমাৰ সেই টাইমখিনি এতিয়া কাট শ্বৰ্ট হৈ বহুখিনি কমি গৈছে আপোনালোক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ৰাস্তাসমূহ চাওক ভিতৰুৱা অঞ্চলৰ ৰাস্তা কিন্তু ৰাস্তাসমূহ কিন্তু বৰ সুন্দৰ হৈ গৈছে আৰু ৰাস্তাসমূহ সুন্দৰ হোৱাৰ আঁৰত আমাৰ ট্ৰেভেলিং টাইমটোও বহুখিনি কমি গৈছে আৰু ঠাইসমূহৰ ভিতৰলৈকে আমি পেনিট্ৰেট কৰিব পাৰোঁ একেবাৰে ভিতৰলৈ যাব পাৰোঁ ৰাস্তা ঘাট বেয়া হ'লে গাড়ী ফচি গ'লে সেইবোৰ কৰাত অসুবিধা হয় আৰু যিহেতুকে বৰষুণ দি আছে কিনকিনীয়া বৰষুণ আজি ৰাতিপুৱা আৰম্ভ কৰোঁতেও ভালেখিনি বৰষুণ আছে এতিয়া বাৰু অলপ হাম কাটিছে আমি মাজুলীৰ পৰা এতিয়া ধেমাজি অভিমুখে গৈ আছোঁ মাজুলীৰ ইতিমধ্যে আমি সামৰিছোঁ আৰু ধেমাজি অভিমুখে গৈ আমি ধেমাজি জনাই এনেকুৱা ঠাইসমূহ আমি অঞ্চলসমূহ আমি পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিম চাওঁ হওক কি হৈ থাকে সুন্দৰ দৃশ্য প্ৰকৃতিৰ মাজত মজা এটা অনুভৱ সুন্দৰ বতাহৰ যিটো আমেজ এইখিনি সময়ত ৰৈ গ'লে যি এটা টেনশ্যন থাকে ষ্ট্ৰেছ থাকে এনেকুৱা ঠাইবোৰত সেই টেনশ্যন ষ্ট্ৰেছ একেবাৰে নোহোৱা হৈ যায় অলপমান সময় ইয়াতে কটাই যাওঁ যি দেৰি হয় আমি পিছত মেকআপ কৰিম আমি এতিয়া নতুন সমষ্টি এখনত সোমাম ঢকুৱাখানা ইয়াৰ পৰা আৰম্ভণি হৈছে এই সমষ্টিটোৰো আমি চাবলৈ চেষ্টা কৰিম নৱদলৈ ডাঙৰীয়া ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি আছে চাওঁ কেনেকুৱা হয় এই সমষ্টিৰ সমীকৰণ 30 কিলোমিটাৰ পিছত চিলাপথাৰ পাম